ভৱ গহন বন আতি মোহ পাশে চন্ন তাতে হামুহৰি নবেৰাই আজি যাই আছো আমি এবাৰ কি ক'ত যাই আছো কৈ দিয়া আমি এতিয়া জয়বিধানত যাই আছো এতিয়া অনুষ্ঠান হয় তাত তো ৱেলকাম টু মাই ইউটিউব চেনেল এছ কে নিকাছৰ ব্লগ তো আমাৰ লগত আহি থাকক তো নমস্কাৰ ৰাইজ স্বাগতম আহি পালোঁ আমি জয় হৰি পিতাৰ থান এইটো ৰাস্তাৰে যাই থাকিব লাগিব প্ৰায় 300 মিটাৰমান তো আমি যাই আছোঁ চাই থাকক সেই আগত দুনীয়াৰ মানুহে যাবাই নবেহাৰে যাই আছোঁ তো চাই থাকক না অকণমান ৰখক পাই যাম আমি জয় হৰি পিতাৰ থানৰ গেট ইয়াত শুনিছোঁ প্ৰায় 10,000 মান মানুহ হৈছে বোলে আজি 10,000 মান মানুহ হৈছে বুলি মই শুনিছোঁ লগৰ ল'ৰা এটাক ফোন কৰাতে নিশ্চয় হৈছে হপাই চাব লাগিব আমি তো ফাইনেলি আহি পালোঁ দক কিবাকে বা ইমান মানুহ আৰু যাব লাগিবই চোন আহি পাইছোঁৱে দক অলপমান আছে তাৰমানে ইমান মানুহ তাৰমানে থেইবে গৰুতে নিবা খোজে হেঁচি যাই আছে Tão kita kiti tak tão kita kit rit dei tão kita dridhina kit tão kita kiti tak tão kita kit rit dei tão kita dridhina kit dhanita kiti kiti tak dina dridhina dei kit dhanita তো চাই থাকক মানুহে চাব না দোকানে চাব বহুত আহিছে প্ৰায় 10,000 মানুহ সঁচাই আহিছে চাগে ইয়াতে বহুত মানুহ দেখিছোঁ আমি এই গেটতে না ভিতৰত আৰু কিমান আছে নাজানো চাওকচোন আপোনালোকে নিশ্চয় চাই পাওক কিমান মানুহ আছে দেখিছে তাৰমানে ইয়াত চাকি দি আছে আৰু ধূপ দি আছে আপোনালোকে নিশ্চয় কিনি হেৰে আমাৰ সেই জয় হৰি থানৰ য'ত মন্দিৰ আছে তাতে আপোনালোকে চাকি জ্বলাব পাৰে কিবা মিলাই খুৱালো বুকুৰে ভিতৰত সে নাই মৰমে বুৱালো তো প্ৰথমে আমি এই দোকানবিলাক চাওঁ তাৰপিছত আমি ভিতৰত যাওঁ আগতে আমিও চাকি কিনি পাওঁ তাৰপিছত আমিও ভিতৰত যাওঁ সেৱা কৰোঁ তো এইটো হৈছে খাৰ আমাৰ জয় পিতাচনৰ খাৰটো এইটো তো আমি আগত দোকানত আমি চাকি পাওঁ তাৰপিছত আমি জ্বলাওঁ বলক মৰম মিলাই খুৱালো তো ফাইনেলি আমিও চাকি আৰু ধূপ কিনিব মিঠো নময় আৰু এতিয়া আমি যাওঁ বলক চাকি জ্বলাওঁ আৰু এইখন হৈছে গেট জয় পিতাচনৰ গেট চাওকচোন গেটতো বহুত মানুহ আছে তো যাই থাকোঁ আমি ভিতৰলৈ সোমাই যাওঁ মই যাব নোৱাৰিম চাকি দেখছি না আপোনালোকে চাকি বা 1 লাখমান চাকিয়ে আছে ভাই এই তলতো চাকি ওপৰতো চাকি
তো আমাৰ মিথুনৰ চাকি জ্বলাব গৈছে গৈছে তাৰপিছত মই জ্বলাম সি জ্বলাৰ আগতে তাৰপিছত মই জ্বলাম চাই থাকক এনেকৈ ভিডিঅ'টো আমাৰ বহুত লাম্বা হ'ব আপোনালোকে চাই থাকিব কাৰণ সকলো দেখুৱাম ইয়াত কি আছে চব দেখাই আছোঁ কিন্তু অলপ দেৰি হ'ব দিয়ক কাৰণ ভিডিঅ'টো যিহেতু লাম্বা হৈছে বাৰে বাৰে চাই থাকক গোপালে কি গতি কৈলে গোবিন্দে কি মতি দিলে মানুহ দেখছি না চাওকচোন মানুহ বা ছাতি আমি চাকি একেবাৰে এইটো মোটামুটি একেবাৰেতো চাই থাকক চাই থাকক গোপালে কি গতি কৈলে আৰু ইয়াত হৈছে খাদ্য যোগান আঁচনি তো সকলোৱে খাদ্য খাই আছে আমাৰ ভোগ হিচাপে সকলোৱে খাই আছে আমিও খাওঁ আহক বৰক তো আমিও খাদ্য খাবলৈ ধৰিছোঁ মানে ভোগ খাব ধৰিছোঁ এই পানীও আনিব লগা হৈছে উপায় নাই কাৰণ মানুহ যিহেতু বহুত হৈছে মানে সকলো যোগান কৰিব নোৱাৰে নহয় ইমান মানুহ হৈছে ইমান মানুহ কেনেকৈ যোগান ধৰিব তথাপিও যি দিছে খাইছোঁ ভগৱানৰ বস্তু খাব লাগে তাৰমানে খানা চানা খাই আহি আমাৰ এই কিছু অলপ লগ পালোঁ তাৰপিছতে এনেকৈ আৰু তামোল চামোল খাব খাই আৰু যাবাতে হৈছে ফটো চটো উঠিলোঁ অলপ চাওঁ আহকচোন কিবা আৰু ইয়াত গৰখীয়া অনুষ্ঠান চলি আছে ভৰতটো অলপ বেছি হৈছে কিন্তু বগা বগা আহিছে দেখিছে ইয়াতো 4-5মান আছে ল'ৰা ছোৱালী তাত গৰখীয়া অনুষ্ঠান কৰিছে অনুষ্ঠান এটা নিশ্চয় আমাৰ বৰভাগৰি গাঁৱতো অনুষ্ঠানটো হ'ব 28 তাৰিখ আৰু 29 তাৰিখ 28 তাৰিখে আমাৰ এই গৰখীয়া অনুষ্ঠানটো হ'ব বৰভাগৰি থানত বাইৰাবিটা থানত নিশ্চয় যোগদান কৰিব পাৰিব ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো থাকিব আৰু ইয়াত আপোনালোকে আহিব পাৰিব আজিলৈ এৰিছোঁ বাই আৰু এটা নতুন ভিডিঅ'ত লগ পালে আশাৰে আপোনালোকক বিদায় মাগিলোঁ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব